খেতি কৰি খাওঁ খেতিয়কৰ বাহিৰে আৰুনো কি কাম। কি কৰিম বতৰটোৱে গোমা কেনেকৈ খেতি কৰিম বাৰু ভাবি ভাবি মগজুৱে বেয়া হৈ যাব। দস্তি কি কৰি আছ? কি কবি পাটনাৰ তই দেখিছই নহয় চিলা কাটি খেতি কৰিম ভাবিছোঁ। বৰষুণ পৰিছে এতিয়া। বৰষুণ পৰিলেওনো কিনো হ'ব হয় অৱশ্যে কথাটো নোহোৱা নহয়। লকডাউন হৈ আছে খাবৰ কাৰণেই পইচা নাই। তাৰপিছত এতিয়া খাৰ কিনিব ক'ত পাম, মাটি হাল মাৰিব ন ক'ত পইচা পাম ন। হয় লকডাউনটো কেনেকুৱা বস্তু ন। ভাবি ভাবি চিন্তা কৰি আছোঁ ন কি কওঁ মই ক'বা নহয় এতিয়া কি কৰিম। কাটিলে মানে ন? কাটিলোঁ কি হ'ব এতিয়া চিন্তা কৰি আছোঁ মানে। এতিয়া অলপমান আছিলে লগাই দিম ভাবিছোঁ কঠীয়াটো হ'লেও। সাৰে কিনিব পৰা নাই। ট্ৰেক্টৰ হাল মাৰিব এতিয়া লোকে বাকী হাল নামাৰে। সেইটোৱে আৰু হয় দিওঁ কি হ'ব বুজিছ এইবোৰ মানে নক'বা এই দুখ তাকে বোলো কি কৈছে এই মই জংঘলে কাটি আছোঁ দুডালমান গছ কাটিলোঁ তাকে বোলো কি কৰি আছোঁ তাকে দে ভালেই কৰিলি আহিলি বাৰু তই। মোৰ সেই একেইবিলাক বুজিছা কালি পইচা ওলাব গ'লোঁ সেই মাক কেইটামানে মাৰ খালে তাকে চাই বোলো পইচা তোমালোক ওলাই লৈ গুচি আহিলোঁ। দে চাওঁ আৰু কি হয় ন তাকে কেইদিনমান বাট চাওঁ আৰু মোদীৰ কথা শুনো আৰু যাওঁ দে বলক।